মৰমৰ বন্ধু বান্ধৱীসকল শিক্ষামূলক বাৰ্তা চেনেলটোত আপোনালোক সকলোকে স্বাগতম। লৈ আহিছো অতি ভাল খবৰ। এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত গ্ৰেড 4ত কেইবাটাও খালী পদৰ সংখ্যা মুকলি হৈছে। খালী থকা পদৰ সংখ্যা হৈছে 622টা। কোনখন ডিষ্ট্ৰিক্টত কিমানটা পদ মুকলি হৈছে আৰু কেতিয়া আবেদন কৰিব পাৰিব সবিশেষ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত। যদিহে আপোনালোকে মোৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম বিধানসভাত সোধা এটা প্ৰশ্নৰ উত্তৰত এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনোৱা হয় যে গ্ৰেড 4ত কেইবাটাও খালী পদ আছে আৰু এই খালী পদৰ সংখ্যা মুঠ হৈছে 622টা। ইয়াৰে ভিতৰত কামৰূপ মেট্ৰত খালী পদৰ সংখ্যা হৈছে 150টা, কামৰূপ ৰুৰেলত 20টা, নগাঁৱত 25টা, মৰিগাঁৱত 10টা, দৰঙত 15টা, শোণিতপুৰত 56টা, ধুবুৰীত 18টা, গোৱালপাৰাত 20টা, বঙাইগাঁও 15, হাইলাকান্দি 7, কৰিমগঞ্জত 8টা খালী পদ আছে, কাছাৰত 50টা খালী পদ আছে, যোৰহাটত 18টা, গোলাঘাটত 20টা, লখিমপুৰত 21টা, ধেমাজিত খালী পদৰ সংখ্যা হৈছে 18। ইয়াৰ পাছত হাটচিঙিৰিমাৰী মানকাছাৰত 8টা, মাজুলীত 3টা, কাৰ্বি আংলঙত 1টা, ডিমা হাছাওত 3টা, শিৱসাগৰত 40টা, ওদালগুৰিত 3টা, বাক্সাত 0, চিৰাঙত 0, বিশ্বনাথ চাৰিআলিত 8টা, ডিব্ৰুগড়ত 15টা, তিনিচুকীয়াত 20টা, বৰপেটাত 25টা খালী পদৰ সংখ্যা আছে। সৰ্বমুঠ পদৰ সংখ্যা আছে 622টা। এই 622টাৰ ভিতৰত 25টা থাকিব বিটিআৰবাসীৰ কাৰণে আৰু 7টা হৈছে অট'নমাছ কাউন্সিল, তাৰমানে কাৰ্বি আংলঙৰ কাৰণে। আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।